2020 চনৰ যিটো স্পেচিয়েল পেকেজ এই পেকেজটো লাহে লাহে নাইকিয়া হৈ অফিচাৰবিলাকে যিটো বনাইছে সেইটো কেনে ইয়েছ বোলে মানে হাউচত ডাঙৰ ডাঙৰ মানে লেকচাৰ মাৰাৰ বাজেট বাকী BTC বাকী ৰাইজে একো আশা কৰিব নোৱাৰে। खुलुमबाय रायजोफोर आंनि गोदान भिडिअ आंनि अननाय आरो मोजां मोननायखौ आं नोंथांमोननो सिगांग्रो जासिनाय थाबाय। जायफ्रा चेनेलाव गोदान चेनेलखौ साबस्क्राइब खालामनानै ला आङो बेखौनो गुरैयै खावलायनाय जाबाय। आङो भिडिअ होआ नोंथांमोननि सिगाङाव साननै सानथामसो बायदि जाबायमोन। दा एसे खामानि बिजिनि थाखाय आं नोंथांमोननो शेयार खालामनाय जायाखैमोन आरोखि। दा BTC बाजेट एसेम्बलियाव दा BPF नि MCLA देरहासात बसुमतारिआ दा खुंबाय थानाय UPPL गभर्नमेन्ट सरकारनि सायाव मा बुंदों आं बेखौनो नोंथांमोननो निश्चय फोरमायनो सानदों। दा माखासे UPPL माखासे मानि खामानिखौ एबा बाजेटफोरखौ लानो हायाखै नामा आरो जुदि बाजेटफोरखौ BTC आव मबे खामानिखौ मावदों एबा मावाखै मानि थाखाय मावैनि थाखाय जिर' जादों अब्ला नोंथांमोननो आं गुवारै फोरमायगोन। नोंथांमोना भिडिअखौ नायजोबलांबानो जाबाय। आरो देरहासात बसुमतारी MCLA देरहासात बसुमतारी मा बुंदों नोंथांमोना खोनाजोबगोन। आं बे मेन टपिकआव थाङैनि सिगां आं नोंथांमोननो शेयार खालामनो सानदों। सासे जेनेबा हाबा जाखानाय बिसोरो दा बैसागु जानाय समावनो जे मोसानायाव मा खामानि मावदों नोंथांमोना नुगोन। नोंथांमोना भिडिअखौ नायग्रो। सासे हौवानिखौ लोंनानै सेन बोनानै होखोनाय बा मा बुंगोन नोंथांमोना। তো আজি আমাৰ 2025 আৰু 26 বৰ্ষৰ কাৰণে যিটো জেনেৰেল বাজেট ফ্লেছ হৈ গ'ল। ইয়াত আমি BPF MCLA হিচাপে বা BPF দলৰ MCLA হিচাপে আমি ইয়াত সন্তুষ্ট নহয়। যিটো আমাৰ এই বছৰৰ যিটো SOPD বাজেট এই বাজেটত মাত্ৰ আমি 843 crore আমি দেখা পালোঁ। তো আমি ভাবিছিলোঁ খুব এক্সটেনচিভ আমি অলপ মানে এক্সপানশ্যন আমি পাম বুলি আশা ৰাখিছিলোঁ যদিও খুব দুখেৰে আজি যিটো আমাৰ অসম চৰকাৰৰ যিটো এপ্ৰুভ যিটো বাজেট এই বাজেটখনহে আজি এক্সপেণ্ডিচাৰ কৰাৰ কাৰণে বা আমাৰ চেলাৰী বাজেট যিটো আমাৰ চেলাৰী এইটো দিব পাৰিবৰ কাৰণে আমি আজি চেলাৰী পোৱাৰ কাৰণে আমি আজি এই বাজেটখন এপ্ৰুভ কৰিলোঁ। যিটো বাজেট থৰলি যিটো ষ্টেটৰ বাজেট এই বাজেটখনক যদি আমি চাওঁ তো BTC গভৰ্ণমেণ্টে যিমান পাব লাগিছিলে সেইটোতো পোৱা নাই। ট্ৰেডিশ্যনেলি যিটো আমি আগৰ দিনৰ পৰা পোৱা যিটো মানে পইচাবিলাক এই পইচাবিলাকো আমি আজি হেৰাব লগা হ'ল। যেনেকৈ আপোনালোকে জানে প্ৰত্যেকটা ডিপাৰ্টমেণ্টত 17 মেইনটেনেন্স 19 মেটেৰিয়েলছ আৰু 14 মাইনৰ ৱাৰ্কছ নামেৰে বিভিন্ন ডিপাৰ্টমেণ্টত নন প্লেন নন চেলাৰী আমি পাবলৈ সক্ষম হৈছিলোঁ। এই বছৰৰ বাজেটবিলাকত আমি দেখিলোঁ ডিপাৰ্টমেণ্টেল যিটো এল'কেশ্যন এই এল'কেশ্যনবোৰত যোৱা বছৰো মানে যিটো নন চেলাৰী নন প্লেন বাজেট নন প্লেন নন চেলাৰী এইটো চেলাৰীও নহয় কিন্তু নন প্লেনটো আমাৰ ইমাৰ্জেঞ্চি কামৰ কাৰণে বিভিন্ন মেইনটেনেন্স আৰু ৰিপেয়াৰিঙৰ কাৰণে প্ৰত্যেক বছৰতেই ষ্টেট গভৰ্ণমেণ্টে আমাক প্ৰত্যেকটা ডিপাৰ্টমেণ্টতে পইচা দিছিলে। কিন্তু যোৱা বছৰৰ পৰা আমি আহি দেখিলোঁ যে যোৱা বছৰৰ পৰা নীল বাজেট মানে 00.00 মানে তাত বাজেট ৰখা নাই। আৰু কোনোবা ডিপাৰ্টমেণ্টত অনলি মানে
0.1 মানে 1,000 টকা সেইটো কয় বাজেটত মানে টোকেন বাজেট জাষ্ট টোকেনে ৰাখিছে কিন্তু ইয়াত পইচা ৰাখা নাই পাব্লিক হেল্থ ডিপাৰ্টমেণ্টত মই আপোনালোকক লিখিত মই দিবলৈ বিচাৰিছোঁ যে প্ৰত্যেকটা বছৰত পাব্লিক হেল্থ ইঞ্জিনিয়াৰিং ডিপাৰ্টমেণ্টত পাইছিলে 3 কোটি মানে 17 মেইনটেনেন্স আৰু 19 মেটেৰিয়েলছত 198 2020 আৰু 2021 আৰু 22 সেশনত আহি যোৱা বছৰ অনলি 1 লাখ এই টকাখিনি যোৱা বছৰ মাত্ৰ 1 লাখ আৰু ইণ্টাৰেষ্টিংলি এই বছৰ কি ৰাখিলে 0.95 মানে 95,000 টকাহে মানে বাজেটত প্ৰভিজন ৰাখিলে তেতিয়াহ'লে আপুনি ডিপাৰ্টমেণ্টখনক কেনেকৈ চলাব আপোনাৰ ৰাইজৰ খোৱা পানীৰ ব্যৱস্থা আপুনি কোন পইচাৰে আপুনি মেইনটেনেন্স কৰিবৰ কাৰণে মেইনটেনেন্স হেডত আৰু মেটেৰিয়েলছ কম্পনেণ্টত ষ্টেট গভৰ্ণমেণ্টে প্ৰত্যেক বছৰতেই তেনেকুৱা পইচা দি আহিছিলে কিন্তু যোৱা বছৰৰ পৰা নাই যোৱা বছৰত মই বাজেটত উত্থাপন কৰিছোঁ ইণ্টাৰেষ্টিংলি আমাৰ ফাইনেন্স ডিপাৰ্টমেণ্টখনক জনে চাই অথবা আমাৰ BTCৰ CM ডাঙৰীয়া ইয়াত মনোযোগে নাই বাজেটখনকে বুজি পায় নে নাপায় অফিচাৰবিলাকে বনোৱাহে বাজেট এইটো নট পাব্লিক ৰিপ্ৰেজেণ্টেটিভ বনোৱা বাজেট নহয় অফিচাৰবিলাকে যিটো বনাইছে সেইটোকে ইয়েছ বুলি মানে হাউচত ডাঙৰ মানে লেকচাৰ মাৰাৰ বাজেট বাহিৰে BTC বাকী ৰাইজে একো আশা কৰিব নোৱাৰে ইয়াৰ পিছত আপোনালোকে চাব এইটো পাব্লিচিটি ডিপাৰ্টমেণ্ট মানে একদম সৰু সহজটো মই দেখাইছোঁ আপোনালোকক 2021-22 আছিলে 1 কোটি 79 লাখ 2022-23 আছিলে 1 কোটি 77 লাখ আমাৰ 23-24 আছিলে 177.9 লাখ তাৰপিছত 24-25 আছিলে 11,000 আপুনি 25-26 0095 লাখ মানে 95,000 হে ক'ত মানে 1,79,000 প্ৰত্যেকটা বছৰত ট্ৰেডিশ্যনেল আগৰ পৰা চলি আহি এতিয়া ৰমদ বৰন ডাঙৰীয়াৰ সময়ত পাব্লিচিটি ডিপাৰ্টমেণ্টৰ মেইনটেনেন্স বা পাব্লিচিটি কাম কৰিবৰ কাৰণে ৰাজহুৱাভাৱে ৰাইজক জনাবৰ কাৰণে যিটো এটা পাব্লিচিটিৰ দৰকাৰ সেই পাব্লিচিটিও আজিকালি দিনত তেওঁলোকে মেইনটেনেন্সত পাব নোৱাৰা পইচা হৈছে আকৌ তেওঁলোকে খৰচ কৰা নাই আফটাৰ মানে লেপছ মানে 3 ইয়াৰ্ছ তেওঁলোকে যদি খৰচ কৰিব নোৱাৰে বাজেটত ৰাখাৰ কোনো অৰ্থ নাই ইয়াৰ কাৰণে ষ্টেট গভৰ্ণমেণ্টে কোনো ৰকম বাজেটখন জীয়াই ৰাখিবৰ কাৰণে একাউণ্টছ বা হেড অফ একাউণ্টছটো ৰাখিবৰ কাৰণে তেওঁলোকে টোকেন অফ বাজেটে আমি পাব পাৰিছোঁ ইয়াৰ পিছত আপোনালোকে চাব ৱাটাৰ ৰিচোৰ্চ ডিপাৰ্টমেণ্ট যিটো আমাৰ জ্বলন্ত সমস্যা যিটো বানপানীটো অসমৰ নেশ্যনেল সমস্যা BTCৰ অসমতকৈ BTCত চবতকৈ গৰাখহনীয়াটো হয় ইয়াৰ কাৰণে ষ্টেট গভৰ্ণমেণ্টে সেই তাহানি কালৰ পৰা মেইনটেনেন্স কৰিবৰ কাৰণে ইমাৰ্জেঞ্চি মানে ফ্লাড ইমাৰ্জ কৰাটো বন্ধ কৰিবৰ কাৰণে মেইনটেনেন্স পইচা দি আহিছিলে এই যে আপোনাৰ 14 মাইনৰ ৱাৰ্কছ সৰু সুৰা মানে ডিপ্লেকশ্যন বা জংঘল দি পেলাই গৰাখহনীয়া বন্ধ কৰাৰ কাৰণে 175 তাৰপিছত মাইনৰ ৱাৰ্ক 14 মাইনৰ ৱাৰ্কছ 17 মেইনটেনেন্স ইয়াত মানে আপোনাৰ 187 মানে 2020-21 মানে আমাৰ BTCৰ আগৰখিনি মই নিদিলোঁ BTCৰ প্ৰথম বাজেটখন মই উদাহৰণ হিচাপে দিলোঁ এই ট্ৰেডিশ্যনেলি আহিব লাগে বাজেটখন 12.19 as per population of BTC of Assam অসমৰ জনসাধাৰণৰ সংখ্যাৰ আমাৰ BTCৰ জনসংখ্যাটো আছে 12.19 12.19 এইটো আমাৰ জনসংখ্যা এই জনসংখ্যা গাঁথনি মতে আমাৰ প্ৰত্যেক বছৰত আমি 12.19 ইনহেন্স বাজেট আমি পাব লাগিছিলে এইটো আহি কি হ'লে জানে যোৱা বছৰ মাত্ৰ 1 লাখ যোৱা বছৰ আৰু এই বছৰত আপোনাৰ মানে 0
এইবাৰ টোকেনৰ নাৰাখিলে 0 নীল বাজেট এতিয়া BTC এৰিয়াত যদি ফাট কণ্ট্ৰল হয় ইমাৰ্জেঞ্চি কোন পইচা দি আপুনি অলপ হেণ্ডেল কৰিব ডিপাৰ্টমেণ্টে কেনেকৈ হেণ্ডেল কৰিব ক'ত পইচা পাব অফিচ কেনেকৈ চলাব আমাৰ অফিচাৰবিলাকৰ গাড়ী ঘোঁৰা তেল ক'ৰ পৰা খৰচ হ'ব মেইনটেনেন্সৰ পৰাই খৰচ হ'ব না সেইটো যদি নাপায় BTCৰ অফিচাৰবিলাকে কেনেকৈ ডিপাৰ্টমেণ্টখন চলাব BTCৰ আমাৰ অফিচাৰবিলাকে ব্যুৰোক্ৰেটছবিলাকে ফিল্ডত গৈ পেলাই কোন চৰকাৰী পইচা যদি নাথাকে চৰকাৰী ধন যদি ব্যৱহাৰ কৰিব নোৱাৰে তেতিয়াহ'লে ডিপাৰ্টমেণ্ট ডিফাং লাহে লাহে আমাৰ ডিপাৰ্টমেণ্টবোৰ ডিফাং হৈ গৈ আছে আৰু আমাৰ যিটো BTR এগ্ৰিমেণ্ট 2020 চনৰ যিটো স্পেচিয়েল পেকেজ এই পেকেজটো লাহে লাহে নাইকিয়া হৈ গ'ল 2020 চনৰ হোৱা চুক্তি মতে Annexure 2, Annexure 3 and Annexure 4 Developmental projects and institution বনাবৰ কাৰণে যিটো কমিটমেণ্ট চেণ্ট্ৰেল এণ্ড ষ্টেট কমিটমেণ্ট এই কমিটমেণ্টটো বাজেটত ৰিফ্লেক্ট হ'ব লাগে 2020, 21, আৰু 22-23 যিটো মানে ষ্টেট মানে WPT বাজেট 78 গ্ৰেণ্টছ তাত চিনচিয়াৰলি ষ্টেট গভৰ্ণমেণ্টে ৰিফ্লেকশ্যন কৰিছিলে মানে 50% 50-50 শ্বেয়াৰিং যিটো পেটাৰ্ণ বছৰত 500 কোটি 250 কোটি ষ্টেট 250 কোটি চেণ্ট্ৰেল শ্বেয়াৰ মানে 50-50 শ্বেয়াৰিং যিটো প্ৰপৰ্চনেট সেইটো চিনচিয়াৰলি ষ্টেট গভৰ্ণমেণ্টে 3 বছৰ ৰখাৰ পিছত আৰু কিন্তু বাজেটত আৰু ৰাখিব নোৱাৰে whereas মানে যিটো Annexure 2, 3 and 4 ইয়াত দিয়া ডেভেলপমেণ্টেল প্ৰজেক্টছ এণ্ড স্কিমছ ইনষ্টিটিউশ্যনছ এইটো আজিলৈকে নট এ ছিংগল আজিলৈকে হোৱা নাই এটা প্ৰজেক্টো এপ্ৰুভ হোৱা নাই আৰু গভৰ্ণমেণ্ট অফ ইণ্ডিয়া আজিৰ দিনটোত এটা পইচাও দিয়া নাই আৰু এটা আমি কোৱা কথা নহয় আপোনালোকক মই আমাৰ মাননীয় সাংসদ ৰণগৰা নাৰ্জাৰী ডাঙৰীয়া চেণ্ট্ৰেল গভৰ্ণমেণ্টত এটা কুৱেশ্যন কৰিছিলে কুৱেশ্যনৰ জবাবত সেই কথাটো আহিছে আৰু আমি বছৰে এইবাৰো মই কুৱেশ্যন কৰিছোঁ এই কুৱেশ্যনত অহাকালি আহিব এনচাৰটো অহাকালি আহিব নিশ্চয় যিটো বাজেট আমি পাব নোৱাৰে আৰু ইণ্টাৰেষ্টিং আৰু এটা কথা যিটো 10খন কলেজৰ প্ৰভিন্সিয়েলাইজেশ্যনৰ কথা কৈছে এই যদি 10খন কলেজৰ শিক্ষক শিক্ষয়িত্ৰী নন টিচিং ষ্টাফ সকলৰ যদি চাকৰি প্ৰভিন্সিয়েলাইজ হৈছে তেওঁলোকৰ দৰমহাটো চেলাৰী কম্পনেণ্টত যাব লাগিছিলে চেলাৰী কম্পনেণ্টত যোৱা নাই আকৌ এইবাৰ কি কৰিলে গভৰ্ণমেণ্ট অফ আছামে 17 কোটি টকা গ্ৰেণ্ট ইন নিডত ৰাখিলে গ্ৰেণ্ট ইন নিডত ৰাখা মানে আপুনিতো গ্ৰেণ্ট ইন নিড হোৱা মানে আপুনি দৰমহা দিলেও আপুনি দৰমহা বা তেওঁলোকৰ চাকৰিটো ছাৰ্ভিচ বুকত আহিব নোৱাৰে অনলি মানে তেওঁলোকক পইচা দিবৰ কাৰণে যোৱাবাৰ 10 কোটি টকা দিছিলে এইটো পে'মেণ্ট হৈ গ'ল কিন্তু ইয়াতো মানে 1 বছৰৰ পইচা দিব পৰা নাই এইবাৰ 1 বছৰৰ কাৰণে 17 কোটি বাজেটত আমি দেখিবলৈ পাইছোঁ আৰু আমি জানো তেওঁলোকৰ এপইণ্টমেণ্ট যেতিয়া হৈছিল আৰু তেওঁলোকৰ যিটো উইথ ইফেক্ট ফ্ৰম যিটো যেতিয়াৰ পৰা পাব লাগিছিলে তেওঁলোকৰ 5 কোটি টকা এৰিয়াৰ আছে দৰমহা এৰিয়া দিব লাগে এতিয়া BTC গভৰ্ণমেণ্টে ক'ৰ পৰা এৰিয়াৰ দিব বাজেটত কোনো স্পেচিফিক নাই আৰু কিয় নাই কাৰণ ষ্টেট গভৰ্ণমেণ্টে গ্ৰেণ্ট ইন নিডে দিছে গ্ৰেণ্ট ইন নিডটোতো আৰু এৰিয়াৰ নাথাকে কাৰণ এইটো চেলাৰী হিচাপে মানে এজ পাৰ মানে বেনিফিচিয়াৰী মানে আমাৰ কিবা ষ্টাফৰ যিটো পাব লগা প্ৰাপ্য गुवारैनो थने रोखा BPFनि MCLA देरहासात बसुमतारिआ मानाव गिदिर दा BTCखौ सासन खालामबाय थानाय प्रमद बर' सारनि सायाव
गोख्रों गोख्रों रग'यैनो बुंदों। अब्ला रायजोफ्रा जोङो नुवाखै जानांगौ, बिसोरखौथ' नुजोबोना, बिसोरथ' नुयै गैया मिथियै गैया। दा रायजो राजाफोरनि थाखाय मानो एफाबां मानि जेन'बा BTCआव बै समाव मावनो हायाखै, अब्ला मावनो हायाखै नामा, नै दा मावनो हायाखै नामा? बै समाव BTC जेनेबा एकर्ड जानाया, जेब्ला BTC एकर्ड जायो अब्ला हाग्रामा महिरा सारा बेसेबांबा क्रर कौटि लाबोनानै खामानिखौ मावदोंमोन। दा अब्ला बैफोर खामानि मावनाय CIT कलेज, इन्जिनियारिं कलेज, बेफोर मावखानायखौनो गासैबो जाखाजोब्बाय होननानै दासिमावबो खरसा BTCनि थाखाय गारनो हाया नामा? बेफोरखौ माखासे भेकेन्सिफोरनि थाखाय क्रियेट खालाम, जेनेबा माखासे इन्डास्ट्रिफोरनि थाखाय क्रियेट खालाम, ट्रेन इन्डास्ट्रि आरो फेक्टरिफोरनि बेबायदि गायसंनायनि खोथा दंमोन, बेफोरखौ क्रियेट खालामनानै मावफै। अब्ला नै दासिमाव जोंनि BTCआव BPFआ जे BPF सरकारा थानाय समाव बै समाव मावखाजोब्बाय। बे मावखाजोबनायनि थाखाय दिनैसिमावबो मानो गोजोन खौसेथि लाबोनाय समाव मानो मावनो हायाखै? दा बेखार जेंनाफोरनि थाखाय सल्भ खालामना हो। बेफोरनो देरहासात बसुमतारीया जे बे सारा गोख्रोङैनो आरो रायजोफोरनि थाखाय रोखा रोखा लिरनाय माखासे संबिधानफोरखौ लानानै जे माखासे बै समाव दिल्लीयाव जे प्राइम मिनिस्टार नरेन्द्र मदिया 15 क्ररनि खोथा बुंदों, बे 15 क्ररखौबो लाबोनानै दिनै जोंनि BTCआव माखासे जोंनो माखासे अडिट जे देखायलायदों, बे देखायलायनाया माखासे बियो नंखाय नामा बिदिब्ला? अब्ला BTCआव माखासे खामानि मावनो हायैनि थाखायनो मानाव गेदेर प्रमद बर' सारा बेनि सरकाराव जे खुंनाय जे लाबोनाय UPPL सरकाराव खम खालामजाबाय। BTCआ बिदिबा बै समाव हाग्रामा महिलाजों मावजोबखाबाय, जोंनो नांला। BTCआव माखासे लामा दालां रायजो राजाफोरनि थाखाय मावनांगौनि खामानि डेभलप गासैबो जाखाजोब्बाय। अब्ला बिदिसो जादों खामानिया। जोंनि BTCनि जेसेबां समर्थ 34 लाख साधारन जनसाधारनफोरनि रायजो राजानि गामिफोरखौ हाबनानै नायदिंब्रा मा रोखोम दं, दा मा रोखोम प्रसेसआव थाबायनाङो, मा रोखोम गामिया परिस्थितिया दङ, बेफोरखौ नायनानै जोंनि लामा सामा दालांफोरखौ मावना। देरहासात बसुमतारी सारा बे बुंलांदों आरो माखासे बे लेखा कागजाव नायनानै जे बुङो बेयोथ' रोखा बेथ' नङै गैया। अब्ला मानाव गेदेर जे दानि प्रमद बर' सारा बेफोर खामानिखौ जोंनि जे BTCआव थानाय रायजो राजा समर्थ रायजो राजाफ्रा नोंखौ BTCनि CM खालामनाया ओरैनो खालामाखैब्रा, मोजां रायजोफोरनि थाखाय मावनांगौ। दा माखासे पलिटिकेल इन्टारेस्टनि थाखायल', गावखौ सियाराव सिटाव जिरायनो थाखायल' उरुखुम थुरुखुम होननानै बखिनानै सिटाव जिरायनो मोनोब्ला थाखा क्ररपति खामायबा बियो जानाय नङाथ'। बे थाखाया माखासे जोंनि रायजो राजा, जोंनि थै गोलोमदै खालामनानै देरहाहोनाय, जों सानैजों थिखा थिखि भट होनायजोंसो नोंसोर मानसि गिदिर जानो हायो। जोंखौबो जोंनि रायजो राजा, जोंनि समर्थ गामि एरियानि रायजो राजाफोरखौ नायनांगोन ना। दा माखासे आं बुंनो सानो माखासे थेखा मानसिफोर दङ, बै समाव जेब्ला इलेक्सन गेलेबाय, जिखुनु हक पार्टियाव जाया मानो, सोरबा काप फ्लेग देखावदों, सोरबा नांगोल ग्राम ग्राम सावदों, बैफोरबायदि मानसिया सोरनावबा सावनानै दम बमा गाहरदों, आंनियावबो गाहरदों, खिन्थु बेफोरबायदि मानसिया दा सरखारनाव थाइसेबो बिनानै जानो रोङा। बेफोरबायदि माखासे मानसिया बुरबक साइज आरोखि। दा गासै सरखारनाव दा बेफोरबायदिया रायलायहैनोबो रोङा, जेबो बिनानै लायनोबो रोङा। अब्ला बेफोरबायदि मानसियासो नै दा लामा नांगोल बोगदावलाबायनाय, लामा काप फ्लेग देखावलाबायनाय, बमा सावनानै सोरबा न'आव सोरनावबा गारसनहैनाय, बेफोराव बुहुद क्रिटिकेल अबा बुहुद गाज्रि जादों आरोखि। दा बुंना सानना नायोब्ला, अब्ला बे बमा गावनाय बा सोरनिबा सिगाङाव नांगोल बोगथिंलायनाय, अब्ला बै नांगोलजोंलाय मानोथो एवनानै जाखो? जे गोनां गैयै गासिबो ट्रेक्टर बायनानै लाजोबो, नोंनाव थाखा दंबा ट्रेक्टर बायनानै ला, ट्रेक्टरफोरजों एव। काप फ्लेग जुदि देखावदोंबा बै समावथ' जेनेबा PCDRनिमोन ना मामोन, जिखुनु हक आं बावबाय, बे काप फ्लेग देखावनाय BPFनि मानसियाबो देखावदों। बे काप फ्लेग देखावग्रा मानसिया साहायावनो काप फ्लेग होनानै साहायावनो बाथोन एरिबो जानो नाङा, आंनि आन्डारस्टेन्डिंआव, आंनि साननाया बिदिसो आरोखि। अब्ला बैबायदि मानसिया जेनेबा नांगोल सावबाय, देखावबाय, एबा नांगोलखौनो सोरनिबा न'आव थांनानै बन सिनहैलायदों नांगोलफोर, बे बुहुद उसुबिदा लासिं सिं, गावखौनो मान सनमानलेस।
अब्ला बै नांगोल देखावलायनाय नांगोल बन दाननानै सोरनिबा जे नांगोलनि मानसि आरोखि बैयो नांगोल अब्ला बे नांगोलनि मानसियाव BPFनि मानसियाव नांगोलखौ लांनानै बन सिनहैदों बैफोरबायदि बन सिनहैग्रा मानसिया दिनैसिमाव नांगोलजों एवनानै जानो नाङा बिसोरो बैसोमुथिनि अभिशाप मोनगोन बेफोरबायदि मानसिफ्रा ना अब्ला रायजोफोर नोंथांमोना बेबायदि टपिकनि सायाव बेफोरबायदि खालामनायनि सायाव मा रोखोम सानो आरो नै दा मानाविदेत प्रमद बर' सारा गोबां जोंनो सोलायनाय नांगौ सोलायबाय मोजां मावदो लामा सामा डेभेलप खालामदो जे माखासेखौबो आं मानियो नै दिनैसिमाव सान्थि सुक्ति फैबाय जोङो बर'आ सोरजोंबो माबाफोरनि थाखाय आर्मि पुलिसफोरनि गुबुन हारिफोरनि थाखाय जोङो बुजानाङाखै सोजानाङाखै गावथारजानाङाखै सोरबा आइजोफ्रा जिनाहारि जानाङाखै अब्लाबो माखासे बिसयाव नै दा मेन सान्थि होनोब्लाथ' सान्थि फैबाय होनबाथ' जानाय नङा XNDBफोरखौ हगारजोबना अब्ला सान्थि फैगोन माखासे जोंनि बर' रायजो राजाफोरनि थाखाय लाइमोनफोरनि थाखाय माखासे आबादारि मावनो थाखाय इन्डास्ट्रिफोर गायसंबा अबेबा मोनसे फेक्टरिफोर गायसंना हो पस्ट ग्रेड खालाम साख्रिफोरनि पस्ट ग्रेड खालाम BTCआव जोङो माखासे जे दिसफोरजों BTCखौ लोगो जाबाय थानानै खुंबाय थायोब्लाबोथ' जानाय नङाना गाव गावनाव एक्सुवेलि इन्डिभिजुवेल बे माइना थानांगोन मारै BTCखौ जोंनि बर' रायजो राजाफोरखौ खुंनो एब्ला जोंनि बर' रायजो राजाफोरनि थाखाय बोरै मोजां जागोन BTCखौ जों बोरै मोजां खालामनो हागोन जोङो बड'लेण्डखौ बबे मोनसेयाव मावफुंनो हागोन दिनै जोंथ' फाइनाल एन्ड BTRखौ मोननाय लोगो लोगो फाइनाल एन्ड कनप्रिहेनसिभ होनबाथ' जानाय नङा जोङो माखासे बै जोहोलाव दैमालुमोन आरो सोमदोन जोहोलावमोन सिखोना जोहोलाव बेफोरनि जे जारिमिनफोरखौ जुदि नायोब्लाथ' जोङो बुहुद दाबो जौगाबावनांगौ दङ आरोखि अब्ला रायजोफोर नोंथांमोना बे बिबुंथि आरो देरहासात बसुमतारी MCLA बे सारा बुंलांबाय आरो मानाविदेत प्रमद बर' सारा मा रोखोम सान्थियाव खुंदों आरो दासिमाव बेसेबां साख्रि होजोबनो हाखो दासिमाव सोर बै समाव साबमिट खालामनाय न'खर साख्रि मोननाया साबेसे मोननो हाखो नोंथांमोना फोरमायहरबानो